নমস্কাৰ বন্ধু বান্ধৱীসকল, বিটক ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি আসাম পুলিচৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰা হয় সেই বিষয়ে শিকিম। আহা কম্পিউটাৰ স্ক্ৰীনলৈ। প্ৰথমে আমি গুগলত সাৰ্চ কৰিম slprbassam.in/admitportal/ সাৰ্চ কৰাৰ পিছত সেইটো ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড আসাম গুৱাহাটী, ক্লিক হিয়াৰ, তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত দিয়া আছে ফোন নাম্বাৰ, ইমেইল আইডি বা এপ্লিকেণ্ট আইডি, যিকোনো এটা ইয়াত টাইপ কৰিব লাগিব। আমি ইয়াত এপ্লিকেণ্ট আইডিটোৱে টাইপ কৰিম। এপ্লিকেণ্ট আইডি টাইপ কৰাৰ পিছত ক্লিক বটনত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত আহিছে ডেট অফ বাৰ্থ। আমি ডেট অফ বাৰ্থটো ইয়াত ভৰাব লাগিব। যি হয় ডেট অফ বাৰ্থ কেণ্ডিডেটজনৰ, সেইমতে ডেট অফ বাৰ্থটো ইয়াত আমি দিম। এপ্লাই কৰোঁতে যিটো ডেট অফ বাৰ্থ দিছিলে সেই ডেট অফ বাৰ্থটো আমি ইয়াত ভৰাম। ভৰোৱাৰ পিছত ছাবমিট বটনত ক্লিক কৰিম। এতিয়া ইণ্টাৰফেচ এখন আহিব, ডাছবৰ্ড, পাৰ্টিকুলাৰ ডাউনলোড অপশ্যনটো আহিছে, সেই ডাউনলোড অপশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত সেইখন ডাউনলোড হ'ব আৰু ডাউনলোড হোৱাৰ পিছত সেইখন আমি প্ৰিণ্ট কৰি ল'ব পাৰোঁ। প্ৰিণ্ট কৰি PDF ফাইলৰ ফৰ্মত সেইখন আহিব, সেইখন আমি প্ৰিণ্ট কৰি লগত লৈ গ'লেই হ'ল। তাত চাই যাব পাৰিব, ডিটেইলছ তাত দিয়া আছে। চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ ভিডিঅ' পাবলৈ। ভিডিঅ'টি যদি ভাল লাগিছে লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা। চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বা, লগতে বেল আইকনটো ক্লিক কৰি অল কৰি থ'বা। আজিলৈ ইমানেই, পুনৰ লগ পাম আন বিষয়ত নতুন ভিডিঅ'লৈ। ধন্যবাদ।